Hi, hello, namaskar, and welcome back to my YouTube channel. And you are watching Pinko Mixing YouTube channel. So guys, আমি আজি গৈ আছোঁ পবিতৰালৈ গৈ আছোঁ আমি। তো এফালে আমাৰ পাৰ্থ আছে, পাৰ্থ ব্লগ বনাই আছে। তো আজি মোৰ এইটো সেকেন্ড টাইম ব্লগ বনাইছোঁ। তো গাইজ বৰ্তমান আমি আহি পাইছোঁ এতিয়া চাহেবজাৰা বুলি কয় এইখিনি। তো এফালে এটা পৰিৱেশ ধুনীয়া সুন্দৰ পৰিৱেশ এটা দেখুৱাইছোঁ আপোনালোকক। তো চাব পাৰে। আৰু এফালে আছে মোৰ লগৰ পাৰ্থ এতিয়া কৈ দিয়া অলপ। হেল্ল' তো ৰাইজ আপোনালোকক লগ পাই ভাল লাগিল। তো ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই, নাপাহৰিব। তো অলপ ট্ৰাই কৰি আছে বেচেৰা, নতুন হয়তো, ময়োতো নতুনেই আহিছোঁ ইউটিউবতে বাৰু সকলো। তো আমি ভাবিছোঁ একেলগে কিছুমান কাম কৰিম আৰু পাৰ্টনাৰশ্বিপ হিচাপত। তো আপোনালোকে অলপ হেল্প কৰিব। তো ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু যদি বেছি ভাল লাগে তো শ্বেয়াৰ কৰিব দেই, বেয়া নাপাব। ঠিক আছে। আৰু লগতে ইয়াৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ ধুনীয়া ধুনীয়া কাম কৰি আছে তেখেতে। তো সেইটো কাৰণে কৈছোঁ সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ইফালে আছে আমাৰ দেখুৱাইছোঁ ইফালে ধুনীয়া চাহপাত বাগান, ধুনীয়া চিনাৰী। তো মই ভিডিঅ'টো বেক কেমেৰা দি কৰি আছোঁ ৰ'ব। Close till I get up. Time is barely on our side. Hold me close till I get up. I don't wanna waste time is barely on our side. The storms we chase, I don't wanna waste what's left. Love is all we'll ever trust. The storms we chase, no, I don't wanna waste. Love is all we'll ever trust. And no, I don't wanna waste what we'll go. And through the wastelands, through the hell, we'll go. তো গাইজ বহুত সুন্দৰ পৰিৱেশ হয়। তো অলপ মই মাজলৈকে সোমাই যাব চেষ্টা কৰিছোঁ। তো আপোনালোকে চাব পাৰে ইফালে বহুত ধুনীয়া পৰিৱেশ, বহুত সুন্দৰ এটা পৰিৱেশ, প্লেচ এটা বঢ়িয়া। ইফালে কিছুমান চাহপাতৰ কিছু দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিছোঁ মই। তো ইয়াৰ পৰা এটা দেখুৱাইছে পাৰ্থ ভিডিঅ' ব্লগিং কৰি আছে। তো গাইজ আজিৰ সময় বহুত কম, গতিকে আমি ইয়াতে বেছি সময় নকৰোঁ। তো এতিয়া আমি যাওঁ পবিতৰালৈকে, আৰু আমাৰ বাহনখন দেখুৱাই দিম বাৰু। ইফালে পাৰ্থ মোৰ নহয় একচুৱেলি, তো মোৰ নহয় একচুৱেলি বাইকখন, তো মোৰ লগৰ পাৰ্থৰ হয় বাইকখন। তো আমি দুইজনে গৈ আছোঁ পবিতৰালৈকে। তো ইফালে অলপমান পৰিৱেশটো আমি দেখুৱাই দিব চেষ্টা কৰিছোঁ আপোনালোকক। এফালে ধান কাটি লৈ গৈছে আৰু বৰ্তমান কথা ধান নাই। তো গাইজ আমি ঠিক আছে পবিতৰাত গৈ লগ হ'ম। তো গাইজ আমি ভাবিছোঁ এটা ধুনীয়া স্পট দেখাম। তো স্পটটোৰ নাম নকওঁ এতিয়া, আপোনালোকে চাব পাৰে। আমি আহি পাইছোঁ সেই বৰ্তমান হহৰা তিনিআলি বুলি কয় এইখিনি। তো ইয়াৰ পৰা আমি তাৰ পৰা চিধা যাব লাগিব আমি লেফ্ট। এইটো হৈছে হহৰা তিনিআলি। তো গাইজ আমি এইখিনিতে এতিয়া ক'ত আহি পালোঁ নাজানো। কোনোবাই যদি জানে কমেণ্ট কৰি জনাব, আগে যদি চিনি পাইছে কোনোবাই। তো এইফালে হহৰা তিনিআলিৰ পৰা অলপমান আগত আহি মানে জীবন কো সুপাতর পানি না থাকে চিরদিন খনি। জীবন নদীর পাতর পানি মন নাযায় নে কি কয় পাৰ্থ? হয় আকৌ, হয়।
আমি কলং নদীখন আমি দেখুৱাব চেষ্টা কৰিম আপোনালোকক। এখন কলঙৰ ওপৰত ব্ৰিজ, দলংখন অলপমান চেপা, তো ইফালে সেইখন চাই ল'ব পাৰে আপোনালোকে। আছে পৰা প্ৰায় আৰু কিমানমান 6 কিলোমিটাৰ হ'ব পবিতৰালৈকে। তো ব'লক আমি তো গাইজ আমি আহি পালোঁ এতিয়া পবিতৰা মেইন পবিতৰালৈকে যাই পোৱা নাই বাৰু। তো ফালৰ পৰা আছে দেখুৱাইছোঁ আপোনালোকক পবিতৰা নিশ্চয়। তো এইফালে আমাৰ পাৰ্থ ব্লগিং কৰি আছে। তো এইফালে বহুত সুন্দৰ পৰিৱেশ এটা আপোনালোকক দেখুৱাই দিছোঁ বাৰু মই। তো গাইজ আমি বেক কেমেৰাৰ পৰা আপোনালোকক দেখুৱাইছোঁ সকলোখিনি দৃশ্য আপোনালোকক দেখুৱাম বাৰু। তো গাইজ পবিতৰা এইফালে ইয়াৰ পৰা আৰু 15-20 মিনিট লাগিব চাগে। তো এইফালে দেখুৱাইছোঁ পবিতৰা। তো গাইজ বহুত সুন্দৰ এটা পৰিৱেশ হয়। তো কোনোবা যদি আহিব খোজে ইয়ালৈকে আহিব পাৰে। তো এইফালে ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ বাৰু। তো গাইজ ঠিক আছে, আমি পবিতৰাত গৈ সকলোকে লগ কৰিম। ঠিক আছে, আমি আহি পালোঁ এতিয়া বৰ্তমান পবিতৰা ৰিজৰ্টত। তো এইফালে বহুত ধুনীয়া পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ বাৰু মই। তো ইয়াৰ পৰা আমি অলপ ভিতৰৰ ফালে সোমাই যাম। ইয়াতে গাড়ীবিলাক পাৰ্কিং কৰিব লাগিব। তো এইখন আমি বৰ্তমান পাৰ্কিং কৰিলোঁ। পাৰ্কিং কৰাৰ পিছত আমি চাই ল'ব পাৰে আপোনালোকে। এটা মানে ফোন এটা আহিছিল ঘৰৰ পৰা, তো সেইটো কাৰণে অলপমান ভিডিঅ'টো ৰাখি দিলোঁ। তো এইফালে ধুনীয়া পৰিৱেশ চাব পাৰে। অলপমান দৃশ্য আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। তো বেক কেমেৰাৰ লগত কৰি আছোঁ বাৰু বৰ্তমান মই এতিয়া। তো গাইজ ইয়াৰ পৰা আমি ভিতৰলৈকে গৈ আছোঁ বাৰু। তো বহুত ধুনীয়া এটা পৰিৱেশ হয়। এতিয়া ওলমা দলং। তো এইফালে মই বেনাৰখন দেখুৱাই দিছোঁ আপোনালোকক।
তো চাব পাৰে অলপমান সেইটো হাতী উঠা স্থানলৈ। তো এইফালে অলপমান দলং যাব পাৰে। তো বহুত ধুনীয়া এটা পৰিৱেশ হয়। তো ইয়াতে বহুত মানুহ আহে ইয়াতে চাবৰ কাৰণে। তো আগতে আহিছোঁ বাৰু মই ইয়াতে, তথাপি আৰু এবাৰ আহিলোঁ আজি ব্লগিঙৰ কাৰণে। লগত আছে পাৰ্থ, ব্লগ কৰি আছে তেখেতে। তো বহুত ধুনীয়া পৰিৱেশ, ইফালে চাব পাৰে আপোনালোকে। এইখিনিতে মই ভিডিঅ'টো কাট কৰিছোঁ, অলপ কি কয় আৰু নেচাৰেল বিউটি দেখাই দিছোঁ। তো আগৰ ইফালে ফটো তোলাত ব্যস্ত দুজনমান। তো গাইছ মই আগলৈকে যাম বাৰু। পবিতৰাৰ পৰা আমি এতিয়া বৰ্তমান যাব ওলালোঁ। এতিয়া যাম আমি গৰঙা মন্দিৰ। তো গৰঙা মন্দিৰৰ আমি কিছুমান দিশ আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। তো যাওঁ, এতিয়া বাইকত বহোঁ, গৰঙা মন্দিৰত যাই পেলাই কিবা কিবি খাম আৰু অলপ। তো আহি পালোঁ বাইকৰ ওচৰত, বাইক ইয়াতে পাৰ্কিং কৰা আছে আমাৰ। তো গাইছ ইয়াৰ পৰা আমি যাব ওলাইছোঁ এতিয়া গৰঙা মন্দিৰলৈকে। ঠিক আছে। তো গাইছ আমি আহি পালোঁ বৰ্তমান গৰঙা মন্দিৰ। তো এইফালে গৰঙা মন্দিৰ আছে, আমি দেখুৱাইছোঁ আপোনালোকক। আৰু এইফালে পাৰ্থ ব্লগিং কৰাৰ কাৰণে ৰেডি হৈ আছে। হাই। তো এইফালে দেখুৱাইছোঁ মই সম্পূৰ্ণ পৰিৱেশটো। তো গাইছ আজি একচুৱেলি মানুহ একেবাৰে নাই বুলিয়ে ক'ব পাৰি আৰু ইয়াতে। তো হোলীৰ সময়ত বহুত মানুহ হয় ইয়াতে। তো হোলীৰ সময়তে মেলা ইয়াতে পাতে। তো গাইছ আমি অলপমান ফালে নদীৰ পাৰৰ ফালে যাওঁ, পৰিৱেশটো চাই লওঁ বাৰু। আৰু এইটো হ'ল গৰঙা মন্দিৰ, মেইন মন্দিৰটো। তো গাইছ আমি সম্পূৰ্ণ দেখাব চেষ্টা কৰিম বাৰু, সন্মুখত আমি দেখাওঁ। তো এইটো হ'ল আমাৰ গৰঙা মন্দিৰ, মেইন মন্দিৰটো। তাৰ পৰা এইফালে আপোনালোক অলপ নদীৰ পাৰলৈকে লৈ যাওঁ। তো গাইছ এটা বঢ়িয়া পৰিৱেশ, বহুত সুন্দৰ পৰিৱেশ। তো গাইছ এইখন হ'ল গৰঙা নদী, মেইন নদীখন। তো ইয়াতে কিছুমান পৰম্পৰা আছে বাৰু, মই ইমান সবিশেষ নাজানো। তো গাইছ যিমান পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ মই। তো গাইছ ইফালে মাছ মাৰি আছে আমাৰ এজনী। তো কেমেৰা মোৰ ঢুকি পোৱা নাই একচুৱেলি, অলপ জুম কৰি দেখুৱাইছোঁ বাৰু। মাছ মাৰি আছে ইফালে। আৰু ইফালে হ'ল এইটো হ'ল গৰঙা মন্দিৰৰ মেইন নদীটো। তো গাইছ বহুত সুন্দৰ পৰিৱেশ এতিয়া। তো ইয়াতে কোনোবা যদি এতিয়ালৈকে অহা নাই, আহিব পাৰে। ওচৰতে বহুত ধুনীয়া ধুনীয়া চাব লগা ঠাই আছে।
মানে এইখন হৈছে আমাৰ গড়গাঁও। তো ইয়াতে মই বৰশী মাৰিবৰ কাৰণে আহি থাকোঁ। ৰিচেণ্টলি মই তো গাইছ ইফালে আমাৰ এজনী খুৰী বুলি ক'ব, খুৰীয়ে বুলি কৈছোঁ মই বাৰু, তেখেতে বৰশী মাৰি আছে ইফালে। মই যাম বাৰু তেখেতৰ ওচৰত, তেখেতৰ লগত কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম মই। তো ব'লক আমি তেখেতৰ ওচৰলৈকে যাওঁ। গাইছ মই বাৰে বাৰে কৈছোঁ বহুত সুন্দৰ এটা পৰিৱেশ হয় ইয়াতে। তো কোনোবা যদি আহিব পাৰে ইয়াতে। একচুৱেলি তলৰ পৰা ওপৰলৈ উঠি আহোঁতে বহুত ভাগৰ লাগি গ'ল। তো আমি দেখুৱাইছিলোঁ ইফালে খুৰী এজনী বৰশী মাৰি আছে। Hold on, get through, you'll make it out okay. Fight for what you are. A leap of faith won't drag it out again. I'll show you there is more to me. You know what I want, I'll spell it out if I need to. তো গাইছ মই এতিয়া খুৰীজনৰ ওচৰলৈকে গৈছোঁ বাৰু। তো ৰাস্তাটো অলপ অসুবিধা যাবৰ কাৰণে, তো যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। ৰাস্তাটো একচুৱেলি বহুত বেয়া ৰাস্তা হয়, তো আমি হয়তো অলপ সাৱধানকৈ আহিব লাগে। তো আজিফালে দেখিছে আপোনালোকে সৰুজনী বৰশী মাৰি আছে। তো মই তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম বাৰু। অঁ বাইদেউ,
আমি মানে ইউটিউবৰ কাৰণে ভিডিঅ' বনাই আছোঁ হা? ইউটিউবৰ কাৰণে আমি ভিডিঅ' বনাই আছোঁ তো আপুনি নাই আপুনি অলপ কৈ দিব লাগে এই মন্দিৰটোৰ বিষয়ে কিছু কথা কৈ দিব লাগে আপুনি মই কি ক'ম মই একো নাজানো না কি ক'ম মই তো গাইজ খুৰীজনী বোলে একো নাজানে তেখেতে ইয়াৰ নহয় চাগে ন না আমি একো নাজানো আমি কি ক'ম অঁ তো ইয়াতে সদায় বৰশী মাৰে আপোনালোকে নাই এদিন আহিলে 10 দিন নাহোঁ হয় নেকি অঁ এনে বৰশী মাছ পায় নে নাপায় আপোনালোকে মাছ মাছ পায় ন সৰু সৰু মাছ কেনেকৈ তোমালোক পোৱা যায় আচ্ছা বিচাৰিছা মাছ অঁ এইফালে অলপ দেখুৱাই দিব কেমেৰাত মাছটো মাছ পাইছে বাৰু নোপোৱা নহয় তো গাইজ মই ইয়াৰ পৰা অলপ উঠিছোঁ বাৰু এতিয়া তো তেখেতে অলপমান কেমেৰাৰ আগত কথা কওঁ মানে লাজ কৰি আছিলে লাজ কৰি বুলিয়ে কৈছোঁ আৰু মই তো তো গাইছ আমি ওপৰলৈকে গৈ আছোঁ বৰ্তমান এইফালৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ আপোনালোকক তো গাইছ আজিলৈ ভিডিঅ'টো ইমানেই আছিল তো যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো মই ছেকেণ্ড টাইম ব্লগ বনাই আছোঁ তো কিবা যদি ভুল হৈছে তো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু মোৰ ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংকটো মোৰ দিয়া আছে তো ইনষ্টাগ্ৰাম মোক ফ'ল' কৰি মোৰ মেছেজ কৰিলে হ'ব তো লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজিলৈ ইমানেই আছিল বাই বাই